ৰাইজ আজিৰ ভিডিঅ'টো বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ফাইনেল এক্সাম দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। তোমালোকক হয়তো কৈয়ে থৈছিল তোমালোকৰ মা-দেউতাহঁতে, এইবাৰ এক্সামত যদি ভাল ৰিজাল্ট কৰা ভাল এটা মোবাইল কিনি দিম তোমাক। আৰু মই অভাজনে তোমালোকৰ কথা চিন্তা কৰি মই আহিছো আজি কম দামত ভাল মোবাইল পোৱা মাজুলীৰ ৰাওণাপাৰাত থকা সুজিত কম্পিউটাৰ পইণ্টলৈ। যিহেতু ৰাইজ অনুপম শইকীয়া হৈছে মোৰ নাম আৰু কম দামত ভাল ভাল বস্তু বিচাৰি থকাই হৈছে মোৰ কাম। আৰু মই আহি পাই সোমাই গৈ দেখোঁ সুজিতদাৰ তাত নতুন মোবাইল লৈ আপোনাৰ ফোনৰ প্ৰথম ফটোখন জুবিনদাৰ লগত মাৰিব পৰাকৈ জুবিনদাৰ এখন ধুনীয়া ছবি তাতে অংকন কৰি থোৱা হৈছে। আৰু ৰাইজ বিভিন্ন ধৰণৰ মোবাইলৰ লগতে আপুনি ইয়াত পাব টিভি, ইনভাৰ্টাৰ, ফ্ৰিজ, এচি, এয়াৰ কুলাৰ লগতে অটো ৰিক্সা বেটেৰীও আপুনি ইয়াত পাই যাব। আৰু আপোনাৰ যদি চিভিল ভাল হয় 0% ইণ্টাৰেষ্টত আপোনাৰ ভাল লগা বস্তুটো ঘৰত লৈ যাব পাৰিব। আৰু মোবাইলৰ কথা ক'বলৈ গ'লে আপুনি ইয়াত পাব ৰিয়েলমি, ভিভো, নথিং, চেমচাং, ৰেডমিৰ লগতে আপুনি বিচৰা ভাল ব্ৰেণ্ডৰ মোবাইলটো কম দামত ঘৰলৈ লৈ যাব পাৰিব। আৰু আপোনালোকক এতিয়ালৈকে এটা কথা কোৱা হোৱাই নাই নহয়, আপোনাৰ হাতত থকা ফোনটো যদি পৰি বহুত বেছি বেয়াকৈ ভাগিছে নাইবা বেয়া হৈছে তেতিয়া সুজিতদা তালৈ লৈ আনি আপোনাৰ মুখৰ আগত মোবাইলটো ভাল কৰি ধুনীয়াকৈ ঘৰলৈ লৈ যাব পাৰিব। পিছে দেখিছা তোমালোকৰ কথা কিমান চিন্তা কৰো মই, তোমালোকে আকৌ মোক ফ'ল'টো কৰিবও টান পোৱা। পিছে কি চাই আছা, এতিয়াই যোৱা। আমাৰ মামায়ে তোমাৰ মাক দিয়া 10,000 টকাটো লৈ গৈ এটা ভাল মোবাইল লৈ আনাগৈ। এক্সামত তুমি এনেও পাছ কৰিবা মই জানো নহয় মইনা। বাৰু আজিলৈ এৰিছো, লগ পাই আছো নেক্সট ভিডিঅ'ৰ সৈতে, বাই।